নমস্কাৰ সকলোকে মৌচুমী আৰু আইচৰ ফালৰ পৰা সকলোকে পুনৰবাৰ স্বাগতম আৰু নমস্কাৰ। কেনে আছে? সকলোৱে আছে নিশ্চয়। আজিৰ দিনটো সকলোৰে শুভ হওক, মংগলময় হওক তাকে কামনা কৰি মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বেংগন ভাৰ্তা। ব'লকচোন বাৰু কেনেকৈ বনালোঁ তাকে দেখুৱাওঁ। বৰ বেঙেনা হ'লে পুৰিবলৈ বেছি ভাল হয়, কিন্তু এতিয়া আমাৰ ঘৰত এইটো বেঙেনাহে আছে, সেইটো কাৰণে ভাবিলোঁ এইটো বেঙেনাই বনাওঁ। ঘৰৰ ফ্ৰেছ বেঙেনা বাৰীৰ। ৰ'ব দেই, এইখিনিতে আপোনালোকক আৰু এটা বস্তু দেখুৱাওঁ যিটো মই সজাই থৈছোঁ। এয়া মই ৰাস্তাৰ কাষত ধুনীয়াকৈ ফুল ৰুই থৈছোঁ, মানুহে যাতে ৰাস্তাত খোজকাঢ়িলে ভাল দেখে। এইটো বস্তু দেখুৱাবৰ কাৰণে আপোনালোকক আনিছিলোঁ। এইটো হৈছে টুকুৰা চৰাই বাহ, যিটো আজিকালি বিলুপ্ত প্ৰায় হৈছে। এইটো দেখিছে যে ইয়াত থাকে মতা চৰাইটো আৰু ইয়াত থাকে মাইকী চৰাই পোৱালিসহ, অৰ্থাৎ কণী আৰু মাইকী চৰাইজনী থাকে। যেতিয়া বাটৰুৱাই ৰৈ ৰৈ চাই যায় আৰু মোক সোধে এইটো সঁচাকৈ চৰাই ইয়াত বাঁহ লৈছে নেকি, আচলতে ক'বলৈ গ'লে এইটো বাঁহ তামোল গছতহে লয়, কিন্তু মই আনি ইয়াত ওলোমাই থৈছোঁ। ব'লক এতিয়া আমি ৰেচিপিটো বনাবলৈ যাওঁ। প্ৰথমে মই বেঙেন ভাৰ্তা বনাবৰ কাৰণে বেঙেনা বাৰীৰ পৰা ছিঙি লৈছোঁ, মানে গছৰ পৰা। তাত কাৰণে লৈছোঁ আদা, নহৰু, ধনিয়া, পিঁয়াজ, মছলা, 2টা কণী, বিলাহী। ব'লক এতিয়া প্ৰথমে বেঙেনাখিনি পুৰি লওঁ। বেঙেনাখিনি পুৰাৰ আগতে এনেকৈ মই দুফালে কাটি লৈছোঁ। অলপ দৰকৈ কাটিছোঁ যাতে চাব পাৰি ভিতৰত কিবা পোক চোক সোমাই আছে নেকি বা বেঙেনাটো বেয়া নেকি। এনেকৈ লগাই ডাঙৰকৈ অলপ কাটি লৈ ভিতৰটো চাব পাৰি, নহ'লে যে বেঙেনাত পোক থাকে। আৰু এটা কথা কি, ইয়াত মই নহৰু আৰু জলকীয়াও ভৰাই দিম, মানে 2টা বেনিফিট। এতিয়া এনেকৈ বেঙেনা আটাইকেইটা কাটি লৈছোঁ, তাৰপিছত গেছত পুৰিম। এতিয়া পুৰি হ'লত এই যে বেঙেনাত লাগি আছে ক'লা ক'লাবিলাক, সেইবিলাক মই এৰুৱাই ল'ম। এতিয়া মই টুকুৰা টুকুৰকৈ কাটি লৈ ভালদৰে সেই কটাৰীখনেই পিটিকা নিচিনা কৰি ধুনীয়া ধুনীয়াকৈ কাটি ল'ম, মানে সৰু সৰুকৈ কাটি ল'ম। কাৰণে মই প্ৰায়খিনি ৰেডি হৈ লৈছোঁ বাৰু, আৰু বনাম তাৰ আগতে ভাবিলোঁ আইচে কি কৰিছে। গুড বয়, অ'কে টাইগাৰ। Wow. And okay, good boy. And lion. Lion. Okay. Apple. No. Yes. Oh, kandibo na hoy apple ang maile. Elephant. Okay, base. Bigly. এইটোনো কি হয়? এইটো এইটো কি? এইটো অনিয়ন, অৰেঞ্জ, এপল, কিউবি, কোকোনাট, এইটো এইটো ষ্টাৰ ফ্ৰুট, আৰু এইটো প্লাম, এইটো এইটো কিউই, গুড বয়। আৰু এইটো এইটো মেংগ' হয় জানো? ভালকৈ চোৱাচোন, পাপায়াহে সেইটো। জেচমিন দিয়া, ফ্লাৱাৰ আকৌ জেচমিন। আৰু lies up in your mouth.
কি কালাৰ? ব্লু কালাৰ। তাৰ মতে সি যি কৰে কৰি থাকক, তাত জোৰ নকৰোঁ। ব'লক আমি এতিয়া ৰেচিপি বনাওঁ। কেৰাহী গৰম হ'ল আৰু তেল দিছোঁ তাত মই। এতিয়া তাত কেইটামান পাঁচফোৰণ দিছোঁ। তাৰপাছত মই তাত দিম সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ আৰু বটি থোৱা আদা নহৰু। তাৰপাছত গোটেইখিনি ভালদৰে মিক্স কৰি অকণমান দেৰি লৰাই 2 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত ৰাখি থ'ম। আৰু সকলোখিনি ৰঙা হৈ আহিছে। এতিয়া মই তাত দিম হালধি আৰু অকণমান ৰেড চিলি আৰু অকণমান ধনিয়া পাউডাৰ, মিট মছলা। আৰু এতিয়া এইখিনি গোটেইখিনি আকৌ মিক্স কৰি লৰাই দিম। 1 মিনিটৰ কাৰণে ভাজিম। তাৰপিছত এতিয়া তাত দি দিছোঁ মই কাটি থোৱা বিলাহী। আকৌ পুনৰ 2 মিনিটমান মিডিয়াম ফ্লেমত লৰাই থাকিম। আৰু যেতিয়া হৈ যাব তেতিয়া তাত দিছোঁ সোৱাদ অনুসাৰে অকণমান নিমখ। আৰু এইখিনি প্ৰায় হৈ গৈছে। এতিয়া মই তাত দিম পুৰি থোৱা বেঙেনাখিনি। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি 2 মিনিটমানৰ কাৰণে মই পুনৰবাৰ মিডিয়াম ফ্লেমত ৰাখি থৈ আকৌ ভালদৰে লৰাই থাকিম। আমাৰ বেংগন ভৰ্তা খাই চাবচোন, বহুত ভাল লাগে খাই। মানে যিটো পুৰা গোন্ধ আহে সেইটো ভাল লাগে। অৱশ্যে মই কেতিয়াবা বিলাহীটো পুৰি দিওঁ, কিন্তু আজি কেঁচাকেই কাটি লৈ দিলোঁ। আৰু আজিৰ ৰেচিপিটো ইমানতে সমাপ্ত কৰিব লাগিব। আৰু এটা কথা, আইচিঙতে দেখুৱালোঁ, মানে মোৰ ইউটিউব চেনেলটোৰ নামে মৌচুমী আইচিং ৰাখিছোঁ যিহেতু, তাকতো মাজে মাজে দেখুৱাবই লাগিব, নহয় জানো? ভাবিছিলোঁ তাক লৈয়ে মই প্ৰথম চেনেলটো খোলাৰ ইচ্ছা আছিলে। সেইটো কাৰণে তাক মাজে মাজে দেখুৱাই থাকিম, সি কি কৰে, সি কি নকৰে। যিখিনি মই পৰিকল্পনা আগতেই কৰি থৈছিলোঁ সেইখিনি যিমান পাৰোঁ আপোনালোকক চেষ্টা কৰিম দেখুৱাবৰ কাৰণে। সি কেনেকৈ পঢ়ে, কেনেকৈ খায়, কি কৰে ইত্যাদি ইত্যাদি। সি যি কৰে আপোনালোকক মই তাকে দেখুৱাই থাকিম। আৰু আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।